নমস্কাৰ মই চন্দ্ৰকমল স্বাগতম জনাইছোঁ আপোনালোকক এই ইউটিউব চেনেলটোলৈ আজি 11 নৱেম্বৰ আসাম ট্ৰিবিউন নিউজ পেপাৰত কেইখনমান ডকুমেণ্ট ভেৰিফিকেশ্যনৰ নটিছ প্ৰকাশ পাইছে আহক এতিয়া আমি নটিছসমূহ এফালৰ পৰা চাই যাওঁ প্ৰথম নটিছখন আহিছে আপোনাৰ জুডিচিয়েল ডিপাৰ্টমেণ্টৰ পৰা ইয়াত আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 দুটা পোষ্টৰে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ডেট দিছে আপোনালোকৰ 13 নৱেম্বৰ সময় 11 বজাৰ পৰা হ'ব আৰু ভেনুটো চাই লওক জুডিচিয়েল ডিপাৰ্টমেণ্ট জনতা ভৱন ব্লক ই ছেকেণ্ড ফ্ল'ৰ দিছপুৰ ইয়াত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব এটা অফিচিয়েল ৱেবছাইট দিছে আপোনালোকে এই অফিচিয়েল ৱেবছাইটটোৰ পৰা এই নটিছখন পাই যাব আৰু লগতে যি ইনফৰমেশ্যন আছে এই ৱেবছাইটত আপোনালোকে গ'লে পাব এটা ডকুমেণ্টছ কি বিচাৰিছে চাওঁ অৰিজিনেল ডকুমেণ্টছৰ লগতে সেল্ফ এটেষ্টেড ফটোকপি এটা সেট বিচাৰিছে আৰু কৈছে কি অল ৰিলেভেণ্ট অৰিজিনেল ডকুমেণ্টছ অফ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ যি অৰিজিনেল ডকুমেণ্টছ আছে সকলোবোৰ আপোনালোকে লৈ যাব তাত যি দৰকাৰ হ'ব সেইমতে আপোনালোকে প্ৰভাইড কৰিব কপি অফ অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল আপ যেতিয়া কৰিছিলে তেতিয়া এখন অনলাইন এপ্লিকেশ্যন প্ৰিণ্ট আউট উলিয়াইছিলে সেইখন লাগিব কাষ্ট চাৰ্টিফিকেট যদি আপোনালোকৰ কাষ্ট আছে আৰু কাষ্ট চাৰ্টিফিকেটৰ থ্ৰুৱেদি আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিছিলে কাষ্টৰ থ্ৰুৱেদি তেতিয়া আপোনালোকক কাষ্ট চাৰ্টিফিকেটখন শ্ব' কৰিব লাগিব EWS চাৰ্টিফিকেট যদিহে আপোনালোকে ফৰ্ম ফিল আপ কৰোঁতে EWS চাৰ্টিফিকেট প্ৰভাইড কৰিছিলে তেতিয়া এইখন লাগিব EWSখন কম্পিউটাৰ প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট যদিহে আছে আপোনালোকৰ পষ্টটোৰ কাৰণে যদি দৰকাৰ হয় তেতিয়া এইখন দেখুৱাব লাগিব আপোনালোকৰ ID প্ৰুফৰ কাৰণে আধাৰ কাৰ্ড পেন কাৰ্ড বা এপিক এইখন লাগিব যিকোনো এখন হ'লে হৈ যাব 1 পাছপৰ্ট চাইজ ফটোগ্ৰাফ বিচাৰিছে আৰু প্ৰুফ অফ ডেট অফ বাৰ্থ এইখন আপোনালোকে মেট্ৰিকৰ এডমিটখন HSLC যিখন এডমিটখন আছে সেই এডমিটখনেই হৈ যাব আপোনালোকৰ তাৰ কাৰণে এক্সট্ৰাকৈ ডেট অফ বাৰ্থ চাৰ্টিফিকেটখন নিব নালাগে আৰু আপোনালোকৰ হেল্পলাইন নাম্বাৰ দিছে দুটা নাম্বাৰ দিছে চাই লওক যদি আপোনালোকৰ কিবা কুৱেৰিজ আছে এই নাম্বাৰটো ফোন কৰি আপোনালোকে সুধি ল'ব পাৰিব এতিয়া আমি নেক্সট নটিছখন চাওঁ এইখন নটিছ আহিছে আপোনালোকৰ ডাইৰেক্টৰেট অফ আসাম ইনষ্টিটিউট অফ ৰিচাৰ্চ ফৰ ট্ৰাইবেলছ এণ্ড শিডিউল কাষ্ট ইয়াৰ পৰা আহিছে ইয়াত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ডেট হৈছে আপোনালোকৰ 13 নৱেম্বৰ সময় দিছে আপোনালোকৰ 1 বজাৰ পৰা 3 বজালৈ মাত্ৰ 2 ঘণ্টা দিছে আৰু ভেনু দিছে ডাইৰেক্টৰেট অফ আসাম ইনষ্টিটিউট অফ ৰিচাৰ্চ ফৰ ট্ৰাইবেলছ এণ্ড শিডিউল কাষ্ট জৱাহৰ নগৰ খানাপাৰা ইয়াত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব এটা ডকুমেণ্ট ভেৰিফিকেশ্যনত কি বিচাৰিছে অৰিজিনেল ডকুমেণ্টছটো আপোনালোকক লাগিবই আৰু লগতে সেল্ফ এটেষ্টেড ফটোকপি এটা সেট লাগিব যিটো আপোনালোকে তেওঁলোকক তাত ছাবমিট কৰিব লাগিব এটা কৈছে কি অল ৰিলেভেণ্ট অৰিজিনেল ডকুমেণ্টছ যিখিনি অৰিজিনেল ডকুমেণ্টছ আছে সকলোবোৰ লৈ যাব তাত যি দৰকাৰ হ'ব সেইমতে দিব আপোনালোকে যদি ঘৰত কিবা থাকি যায় যিখিনি দৰকাৰ হয় এইখিনিয়ে যদি অকল লৈ যায় যদি আৰু কিবা এক্সট্ৰাকৈ দৰকাৰ হয় তেতিয়াতো আপোনালোকে তাত সেই সময়ত তেওঁলোকক দিব নোৱাৰিব সেইকাৰণে যিমানবোৰ অৰিজিনেল ডকুমেণ্টছ আছে চবেই লৈ যাব কপি অফ অনলাইন এপ্লিকেশ্যনখন বিচাৰিছে যিখন আপোনালোকে ফৰ্ম ফিল আপ কৰিছিলে অনলাইনত ফাৰ্ষ্ট সেইখন লাগিব এডমিট কাৰ্ড ইছ্যুড ফৰ ৰিটেন এক্সামিনেশ্যন এডমিট কাৰ্ড দুখনেই লৈ যাব পাৰিলে এখন ৰিটেন আছিলে আৰু এখন স্কিল টেষ্টো আছিলে ৰিটেন আৰু স্কিল টেষ্ট এই দুখনেই আপোনালোকে লৈ যাব বাৰ্থ চাৰ্টিফিকেট কৈছে ইছ্যুড বাই কম্পিটেণ্ট অথৰিটি আপোনালোকে মেট্ৰিকৰ এডমিটখনে এইখন আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেটৰ কাম হৈ যাব ID প্ৰুফৰ কাৰণে আপোনালোকৰ আধাৰ কাৰ্ড পেন কাৰ্ড বা এপিক ভোটাৰ ID কাৰ্ড যিকোনো এখন হ'লে হৈ যাব পাছপৰ্ট চাইজ ফটোগ্ৰাফ এখন বিচাৰিছে আৰু যদি আপোনালোকৰ কাষ্ট আছে EWS বা PWD চাৰ্টিফিকেট আছে তেন্তে আপোনালোকে লৈ যাব তাত দেখুৱাব লাগিব আৰু কম্পিউটাৰ প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট লাগিব বুলি কৈছে যদিহে আপোনালোকৰ পষ্টটোৰ কাৰণে কম্পিউটাৰ প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট দৰকাৰ আছিলে যিটো পষ্ট এপ্লাই কৰিছিলে তেতিয়াহ'লে আপোনালোকে কম্পিউটাৰ প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট তাত দেখুৱাব লাগিব ইয়াত আপোনালোকৰ পষ্টকেইটা দি থোৱা আছে নেমো দি আছিলে ইয়াত ৰোল নাম্বাৰকেইটা আছে চাই ল'ব নেক্সট নটিছখনলৈ যাওঁ এইখন আহিছে আপোনালোকৰ ডাইৰেক্টৰেট অফ টেকনিকেল এডুকেশ্যনৰ পৰা আহিছে এইটো চাই লওক ডাইৰেক্টৰেট অফ টেকনিকেল এডুকেশ্যন ইয়াত আপোনালোকৰ ডেট দিছে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ 12 নৱেম্বৰ দিছে আৰু সময় 9:30 বজাৰ পৰা দিছে ভেনুটো চাই লওক ডাইৰেক্টৰেট অফ টেকনিকেল এডুকেশ্যন আসাম কাহিলীপাৰা ইয়াত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব ইয়াত কি কৈছে আপোনালোকক অৰিজিনেল ডকুমেণ্টছৰ লগতে এই ছেট অফ সেল্ফ এটেষ্টেড ফটোকপিজ লাগিব যিটো আপোনালোকে তেওঁলোকৰ তাত ছাবমিট কৰিব লাগিব এতিয়া ডকুমেণ্টছ হ'ব কি বিচাৰিছে ছেম হয় চবতে অল ৰিলেভেণ্ট অৰিজিনেল ডকুমেণ্টছ এজ পাৰ দি ইলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকে যিটো পষ্ট এপ্লাই কৰিছিলে সেই পষ্টটোৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া বা এডুকেশ্যন কোৱালিফিকেশ্যন কি বিচাৰিছিলে সেইমতে আপোনালোকৰ ডকুমেণ্টছসমূহ তাত ছাবমিট কৰিব লাগিব কপি অফ অনলাইন এপ্লিকেশ্যন যিখন আপোনালোকে ফৰ্ম ফিল আপ কৰিছিলে সেইখন আপোনালোকৰ অনলাইনৰ পৰা উলিয়াইছিলে প্ৰিণ্ট আউট উলিয়াইছিলে সেইখন লাগিব এডমিট কাৰ্ড লাগিব স্কিল টেষ্ট আৰু আপোনালোকৰ ৰিটেন টেষ্ট দুখনেই লৈ যাব ID প্ৰুফৰ কাৰণে আধাৰ কাৰ্ড পেন কাৰ্ড বা এপিক ভোটাৰ কাৰ্ড যিকোনো এখন লৈ গ'লে হৈছে 1 পাছপৰ্ট চাইজ ফটোগ্ৰাফ এখন পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব আৰু আপোনালোকৰ কৈছে দ্য শিডিউল অফ ডকুমেণ্ট ভেৰিফিকেশ্যন ইজ এভেইলেবল ইন দি অফিচিয়েল ৱেবছাইট অফ দি ডাইৰেক্টৰেট টেকনিকেল এডুকেশ্যন এইটো ৱেবছাইটত আপোনালোকে এই নটিছখন পাই যাব এবাৰ চাই ল'ব পাৰিব আপোনালোকে আৰু এইখন ক'ৰ পৰা আহিছিলে ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যনৰ পৰা আহিছিলে নেক্সট নটিছখন চাওঁ এইখন নটিছ আহিছে আপোনাৰ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিঙৰ পৰা PHCৰ পৰা আহিছিলে ইয়াত আপোনালোকৰ দি থোৱা আছে কি পষ্টৰ কাৰণে চকীদাৰ আৰু খাচী পিয়ন এই গ্ৰেড 4 পষ্ট এইটো আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব 17 তাৰিখে আৰু সময় 10 বজাৰ পৰা 4 বজালৈ ভেনুটো চাই লওক অফিচ অফ দি চিফ ইঞ্জিনিয়াৰ PHC ৱাটাৰ আসাম জনস্বাস্থ্য কাৰিকৰী ভৱন হেঙেৰাবাৰী ইয়াত হ'ব আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু
জুনিয়ৰ এছিষ্টেণ্ট, ছেকশ্যন এছিষ্টেণ্ট, ষ্ট'ৰ কিপাৰ আৰু ড্ৰাইভাৰ যিখিনি গ্ৰেড 3 পোষ্ট আছিলে তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আপোনালোকৰ 18 তাৰিখে, সময় 10 বজাৰ পৰা 4 বজালৈ, আৰু ভেন্যুটো ছেম আছিলে। ইয়াত আপোনালোকৰ আৰু এটা কৈছে, হাউএভাৰ এ ৰিজাৰ্ভ ডেট ফৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ইজ কিপ ফৰ আনফৰচিন চাৰ্কামষ্টেঞ্চেছ। এটা ৰিজাৰ্ভ ডেটো আপোনালোকক কৰি থৈছে, যদিহে কিবা কাৰণত যদি ডকুমেণ্ট ভেৰিফিকেশ্যন নহয় 17 তাৰিখে, তেতিয়া আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব 19 তাৰিখে। ইয়াতো আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 দুটাই হ'ব। আৰু কৈছে অনলি ইন কেছ অফ মেডিকেল ইমাৰ্জেঞ্চি। এতিয়া মানে আপোনালোকৰ 17 আৰু 18 তাৰিখে যাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আছে, আপোনালোকে যদি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাব নোৱাৰে, তেতিয়া আপোনালোকে 19 তাৰিখে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব পাৰিব, কিন্তু অনলি ইন কেছ অফ মেডিকেল ইমাৰ্জেঞ্চি। বেলেগ ইমাৰ্জেঞ্চিৰ কাৰণে আপোনালোকক তাত এলাউ নকৰিব। তো মেডিকেলৰ কাৰণে যদি আপোনালোকে 17 তাৰিখে বা 18 তাৰিখে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব যাব নোৱাৰে, তেতিয়া আপোনালোকে 19 তাৰিখে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাব পাৰিব। ইয়াত আপোনালোকৰ ছেম দিছে এইটো ভেন্যুটো। ইয়াৰ লগতে অফিচ অফ দি চিফ ইঞ্জিনিয়াৰ PHC ৱাটাৰ আছাম জনস্বাস্থ্য কাৰিকৰী ভৱন হেঙেৰাবাৰী, ইয়াত হ'ব আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন। এতিয়া ডকুমেণ্টছ কি বিচাৰিছে চাওক। অৰিজিনেল ডকুমেণ্টছৰ লগতে আপোনালোকৰ ছেল্ফ এটেষ্টেড ফটোকপিছটো লাগিবই। ইয়াত কৈছে কপি অফ অনলাইন এপ্লিকেশ্যন আৰু এডমিট কাৰ্ড দুটাই লাগিব। ডেট অফ বাৰ্থ, এজ প্ৰুফ, চাৰ্টিফিকেট বাই হেড অফ দি স্কুল, এইখন ক্লাছ 10ৰ যিখন চাৰ্টিফিকেট আছিলে মেট্ৰিক পাছৰ সেইখনো কৈছে। আৰু ফৰ ক্লাছ 7 পাছ কেণ্ডিডেটছ, আচ্ছা, ডেট অফ বাৰ্থ, এজ প্ৰুফ, চাৰ্টিফিকেট যিখন আছে, চাৰ্টিফিকেট বাই হেড অফ দি স্কুল, আপোনালোকে যিখন স্কুলত পঢ়িছিলে তাত আপোনালোকৰ হেডমাষ্টাৰে যিখন প্ৰভাইড কৰিব সেইখনে আপোনালোকৰ ডেট অফ বাৰ্থৰ প্ৰুফ হৈ যাব। আৰু যদিহে আপোনালোকৰ ডেট অফ বাৰ্থ চাৰ্টিফিকেট আছে, তেতিয়া আপোনালোকে সেইখনো লৈ যাব, সেইখনো কাম দিব। আৰু SSLC এডমিট কাৰ্ড বা পাছ চাৰ্টিফিকেট, এইখিনি হ'ব আপোনালোকৰ গ্ৰেড 3 পোষ্টৰ কাৰণে, যাৰ কোৱালিফিকেশ্যন হাই ছেকেণ্ডেৰী আছিলে, ডিগ্ৰী আছিলে। তাৰপিছত কৈছে এডুকেশ্যনেল কোৱালিফিকেশ্যন ক্ৰাইটেৰিয়া এজ পাৰ ৰিকুৱাৰমেণ্ট অফ দি পষ্ট। ইয়াত কৈছে আপোনালোকৰ যি পষ্ট এপ্লাই কৰিছিলে সেই পষ্টৰ কাৰণে মিনিমাম এলিজিবিলিটি ক্ৰাইটেৰিয়া কি আছিলে, এডুকেশ্যন কোৱালিফিকেশ্যন কি আছিলে, সেইমতে আপোনালোকৰ চাৰ্টিফিকেটখন তাত আপোনালোকে প্ৰভাইড কৰিব লাগিব। কম্পিউটাৰ প্ৰফিচিয়েঞ্চি বা ডিপ্ল'মা মিনিমাম 6 মান্থ ডিউৰেশ্যন। আৰু যাৰ কম্পিউটাৰ প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট দৰকাৰ হয়, এইকেইটা পোষ্টত যাৰ কম্পিউটাৰ প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট দৰকাৰ হয়, তেওঁলোকে কম্পিউটাৰ প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট ইয়াত দেখুৱাব লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড বা চাৰ্টিফিকেট এইখন লাগিব আপোনালোকক। কাষ্ট চাৰ্টিফিকেট এপ্লিকেবল বুলি কৈছে, ইফ এপ্লিকেবল, যদি আপোনালোকৰ কাষ্ট আছে লৈ যাব আপোনালোকে কাষ্ট চাৰ্টিফিকেট। এক্স চাৰ্ভিচমেনৰ চাৰ্টিফিকেট আছে, যদি সেইমতে এপ্লাই কৰিছিলে আপোনালোকে লৈ যাব। আৰু ডিচেবিলিটি চাৰ্টিফিকেট বা PWD কেণ্ডিডেট আছিলে যদি কোনোবা, তো তেওঁলোকৰ এখন PWD কেণ্ডিডেটৰ চাৰ্টিফিকেটখন লাগিব, ডিচেবিলিটি চাৰ্টিফিকেটখন লাগিব। আৰু কৈছে ডিক্লেৰেশ্যন অন অৰুণোদয়, প্ৰণাম এণ্ড NPS, আৰু এইখন আপোনালোকে তাতে প্ৰভাইড কৰিব, সেই অফিচতে প্ৰভাইড কৰিব, তাত আপোনালোকে ডিক্লেৰেশ্যন দিব লাগিব। আপোনালোকে চিম্পলত ফৰ্ম ফিল আপ, সেইখন ফৰ্ম তাতে ফিল আপ কৰি ল'ব পাৰিব। এইখন আপোনালোকে ইয়াৰ পৰা লৈ যাব নালাগে, তাতে প্ৰভাইড কৰিব। অৰুণোদয়, প্ৰণাম আৰু NPSৰ কাৰণে ডিক্লেৰেশ্যন দিব লাগে, তাত আপোনালোকে সেইখন ফৰ্ম আপোনালোকক তাতে প্ৰভাইড কৰিব, ফিল আপ কৰি ল'ব, আৰু সেইমতে আপোনালোকে জমা দিব। আৰু হেল্পলাইন নাম্বাৰ দিছে, এইকেইটা চাই ল'ব। এইটো গ্ৰেড 3 কাৰণে এই দুটা নাম্বাৰ, আৰু এইটো নাম্বাৰ আপোনাৰ গ্ৰেড 4 কাৰণে। যদি কিবা কুৱেৰিজ আছে এই নাম্বাৰকেইটাত ফোন কৰি সুধি ল'ব পাৰিব। নেক্সট নটিছখন চাওঁ। এইখন নটিছ আপোনাৰ আহিছে, এই নটিছখন আহিছে আপোনাৰ ডাইৰেক্টৰেট অফ বড়ো মিডিয়াম এণ্ড আদাৰ ট্ৰাইবেল লেংগুৱেজেছ আছাম আণ্ডাৰ দি ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন গুৱাহাটী, গভৰ্ণমেণ্ট অফ আছাম। এইখন নটিছ আহিছে আপোনালোকৰ ডাইৰেক্টৰেট অফ বড়ো মিডিয়াম এণ্ড আদাৰ ট্ৰাইবেল লেংগুৱেজেছ আছাম আণ্ডাৰ ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন, ইয়াৰ পৰা আহিছে। আৰু এইটো আপোনালোকৰ গ্ৰেড 4 পষ্টৰ কাৰণে এইখন নটিছ হয়। গ্ৰেড 4ৰ কাৰণে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ডেট অফ ভেৰিফিকেশ্যন দিছে 12 নৱেম্বৰ 11:30 বজাৰ পৰা 4 বজালৈ হ'ব। আৰু ৰিপৰ্টিং টাইমো দিছে, আপোনালোকে তাত ৰিপৰ্ট কৰিব লাগিব 11 বজাৰ পৰা। 11 বজাত আপোনালোকে তাত ৰিপৰ্ট কৰিব লাগিব। ইয়াত এই ৰোল নাম্বাৰকেইটা দি দিছে, চাই ল'ব। আৰু ভেন্যু চাই লওক, অফিচ অফ দি ডাইৰেক্টৰ বড়ো মিডিয়াম এণ্ড আদাৰ ট্ৰাইবেল লেংগুৱেজেছ আছাম, 2nd ফ্ল'ৰ, নিয়েৰ ৱাটাৰ ছাৰ্ভিচিং ষ্টেচন, নবাৰুণ পথ, জাতীয় কাহিলীপৰা। ইয়াত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, এইটো চাই ল'ব ভেন্যুটো ভালকৈ। ইয়াত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত কি বিচাৰিছে চাই লওক। অল কেণ্ডিডেট মাষ্ট এটেণ্ড দি ভেৰিফিকেশ্যনছ অফ দিয়াৰ ডকুমেণ্টছ ফিজিকেলি, নিজে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি ল'বগৈ লাগিব আপোনালোকে পেৰেণ্টছে গ'লে নহ'ব। তো আৰু কৈছে কি ব্ৰিং এলং ফলোইং ডকুমেণ্টছ, আৰু কি ডকুমেণ্টছ লাগে চাই লওক। অল অৰিজিনেল টেষ্টিমনিয়েলছ অফ এডুকেশ্যনেল স্কিল কোৱালিফিকেশ্যন চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিটছ, আপোনালোকৰ যি এডুকেশ্যনেল কোৱালিফিকেশ্যন আছে সকলোবোৰ লৈ যাব, তাত আপোনালোকে দেখুৱাব লাগিব। আৰু আপোনালোকে জেৰক্সটো কৰিবই, জেৰক্সৰ ষ্টেট এটা তেওঁলোকে ৰাখিব। আৰু কৈছে কপি অফ অনলাইন এপ্লিকেশ্যন এণ্ড এডমিট কাৰ্ড ফৰ ৰিটেন এক্সামিনেশ্যন হেল্ড বাই SLRC, এডমিট কাৰ্ড আৰু অনলাইন এপ্লিকেশ্যনখন যিখন আপোনালোকে ফৰ্ম ফিল আপ কৰিছিলে সেইখন লাগিব। এজ প্ৰুফ, এডমিট কাৰ্ডে হৈ যাব, SSLC, ID প্ৰুফ, আধাৰ কাৰ্ড, পেন কাৰ্ড বা এপিক, আৰু পাছপৰ্ট যিকোনো এখন লৈ গ'লে হ'ব। ভেলিড কাষ্ট চাৰ্টিফিকেট ইছ্যুড বাই দি কম্পিটেণ্ট অথৰিটি ইফ এপ্লিকেবল, যদি আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট আছে আৰু এপ্লাই কৰিছিলে তেতিয়া আপোনালোকে কাষ্ট চাৰ্টিফিকেট তাত প্ৰভাইড কৰিব লাগিব। ডিচেবিলিটি চাৰ্টিফিকেট বা UDID কাৰ্ড ফৰ PWD কেণ্ডিডেটছ, আৰু EWS চাৰ্টিফিকেট যদি আছে আপোনালোকে এপ্লাই কৰোঁতে দিছিলে ফৰ্ম ফিল আপ কৰোঁতে, তেতিয়া আপোনালোকক এতিয়া এইখন
জমা দিব লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট এইখন লাগিবই। প্ৰুফ অফ প্ৰেজেণ্ট এড্ৰেছ এইটো কাৰণে আপোনালোকৰ আধাৰ কাৰ্ডে হৈ যাব, আধাৰ কাৰ্ডে হৈ যাব প্ৰেজেণ্ট এড্ৰেছৰ কাৰণে। অল একাডেমিক কোৱালিফিকেশ্যন চাৰ্টিফিকেট ছাবমিটেড ডিউৰিং দি এপ্লিকেশ্যন প্ৰচেছ এইখিনি আপোনালোকে ছাবমিট কৰিব লাগিব। এনি আদাৰ ৰিলেভেণ্ট ডকুমেণ্টছ এক্সাম্পল এক্স ছাৰ্ভিচমেন চাৰ্টিফিকেট, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, কম্পিউটাৰ প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট ইফ এপ্লিকেবল, যদিহে দৰকাৰ হয়, যাৰ যাৰ আছে এক্স ছাৰ্ভিচমেন যদি আপোনালোকৰ চাৰ্টিফিকেট আছিলে আৰু সেইমতে এপ্লাই কৰিছিলে তেতিয়া লাগিব। এক্সপিৰিয়েঞ্চ যদি আপোনালোকৰ জবটোত বিচাৰিছে, যিটো পোষ্ট আছে তাত যদি এক্সপিৰিয়েঞ্চ বিচাৰিছে তেতিয়া আপোনালোকে চাৰ্টিফিকেট দিব লাগিব। আৰু কম্পিউটাৰ প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট যদি আপোনালোকৰ পোষ্টটোত এপ্লাই কৰোঁতে আছিলে ইলিজিবিলিটি, তেতিয়া আপোনালোকে তাত এইটো শ্ব' কৰিব লাগিব। ইয়াত কৈছে ওৱান কমপ্লিট ছেট অফ ছেল্ফ এটেষ্টেড ফটো কপিজ অফ অল দি এবভ ডকুমেণ্টছ এজ এপ্লিকেবল টু দেম টু বি ছাবমিটেড এট দি টাইম অফ ভেৰিফিকেশ্যন। ইয়াত আপোনালোকৰ যিটো এলিজিবিলিটি ক্ৰাইটেৰিয়া যি আছিলে আপোনালোকৰ ডকুমেণ্টছৰ কাৰণে যি আপোনালোকে সেই ডকুমেণ্টছসমূহ ছেল্ফ এটেষ্টেড কৰি তাত এটা ছেট আপোনালোকে জমা দিব লাগিব, যি সময়ত আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব। আৰু কৈছে যিসকল কেণ্ডিডেটে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে 12 তাৰিখে যাব নোৱাৰিব জেনুৱাৰী ৰিজনত, তেওঁলোকক 13 তাৰিখে 11 বজাৰ পৰা ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব পাৰিব বুলি দিছে। ইয়াত আপোনালোকৰ হেল্পলাইন নাম্বাৰ দিছে, চাই লওক এই দুটা হেল্পলাইন নাম্বাৰ দিছে ইয়াৰ, আৰু এটা এইটো নাম্বাৰ। ইয়াত আপোনালোকে হেল্পলাইন নাম্বাৰ যদি কিবা কুৱেৰিজ থাকে আপোনালোকে ফোন কৰি সুধি ল'ব পাৰিব। এইখন নটিচ আহিছে আপোনাৰ ডাইৰেক্টৰেট অফ নন ফৰ্মেল এণ্ড এডাল্ট এডুকেশ্যন আছাম এণ্ড ইটছ ডিষ্ট্ৰিক্ট লেভেল অফিচেছ আণ্ডাৰ ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন। যোনে এই ডিপাৰ্টমেণ্টত আপোনালোকে জব পাইছে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। এতিয়া চাওক ছুপাৰভাইজাৰ আছে, ছুপাৰভাইজাৰ হ'ব আপোনালোকৰ 12 তাৰিখে, আৰু ৰিপৰ্টিং টাইম 10:30 বজাৰ পৰা দিছে, 11 বজাৰ পৰা 4 বজালৈ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ভেনুটো চাই লওক, এইটো অফিচ অফ দি ডাইৰেক্টৰ বড়ো মিডিয়াম এণ্ড আদাৰ ট্ৰাইবেল লেংগুৱেজেছ আছাম, জাতীয় কাহিলীপাৰা ৰোড, ইয়াত হ'ব আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন। এই ৰোল নাম্বাৰসমূহ ইয়াত দি থোৱা আছে, আপোনালোকে চাই ল'ব যোনে পাইছে ছুপাৰভাইজাৰ ইয়াত আপোনালোকে। তাৰপিছত এল ডি এ হ'ব আপোনালোকৰ 12 তাৰিখে হ'ব, আৰু 11 বজাৰ পৰা 4 বজালৈ, আৰু ৰিপৰ্টিং টাইম 10:30 বজাত দিছে। ইয়াত আপোনালোকৰ ভেনু দিছে চব, অফিচ অফ দি ডাইৰেক্টৰ নন ফৰ্মেল এণ্ড এডাল্ট এডুকেশ্যন আছাম, হাউচ নাম্বাৰ 18 শান্তিপথ, জাতীয় কাহিলীপাৰা, ইয়াত হ'ব আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন। আৰু গ্ৰেড 4 সকলৰ কাৰণে 12 তাৰিখে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, 11 বজাৰ পৰা 4 বজালৈ, আৰু ৰিপৰ্টিং টাইম 10:30 বজাত দি দিছে। আৰু ছেম LDA আৰু গ্ৰেড 4 তেওঁলোকৰ লগত ছেম আছে আপোনালোকৰ ভেনুটো। ইয়াত আপোনালোকৰ ৰোল নাম্বাৰসমূহ আছে, চাই ল'ব পাৰিব। ইয়াত আপোনালোকৰ LDA এইখিনি ৰোল নাম্বাৰ, গ্ৰেড 4 ৰোল নাম্বাৰ, আৰু এইখিনি ছুপাৰভাইজাৰ ৰোল নাম্বাৰ দিছে। এতিয়া ডকুমেণ্টছ কি বিচাৰিছে এবাৰ চাই লওঁ। কৈছে অল অৰিজিনেল টেষ্টিমনিয়েলছ অফ এডুকেশ্যনেল এণ্ড স্কিল কোৱালিফিকেশ্যন চাৰ্টিফিকেটছ এণ্ড মাৰ্কশ্বিটছ, যি আপোনালোকৰ ডকুমেণ্টছ আছে চব অৰিজিনেল ডকুমেণ্টছসমূহ চব লৈ যাব। আৰু আপোনালোকে ফৰ্ম ফিল আপ ফৰ্মতে যি দিছিলে সেইখিনিতো লাগিবই, আৰু এডিশ্যনেলি কিবা দৰকাৰ হ'লে আপোনালোকে তেওঁলোকক প্ৰভাইড কৰিব। কপি অফ অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল আপৰ টাইমত যিখন আছিলে ওলাইছিলে প্ৰিণ্ট আউট, সেইখন লাগিব। এডমিট কাৰ্ড, ৰিটেন এক্সামিনেশ্যন, এডমিট কাৰ্ড 2খনেই লৈ যাব আপোনালোকে, স্কিলৰ কাৰণে আৰু ৰিটেন 2খনেই লৈ যাব। এজ প্ৰুফ মেট্ৰিকৰ এডমিটখনেই হৈ যাব আপোনালোকৰ। ID প্ৰুফৰ কাৰণে আধাৰ কাৰ্ড, পেন কাৰ্ড বা এপিক বা পাছপৰ্ট যিকোনো এটা হ'লে হ'ব। কাষ্ট চাৰ্টিফিকেট কৈছে যদিহে আপোনালোকে কাষ্টৰ থ্ৰুৱেদি আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিছিলে, তাত আছিলে দিছিলে, তেতিয়া আপোনালোক কাষ্ট চাৰ্টিফিকেট তাত দেখুৱাব লাগিব। আৰু যোনে নাই কৰা তো তেওঁলোকে কাষ্ট চাৰ্টিফিকেট দেখুৱাব নালাগে। ডিচেবিলিটি চাৰ্টিফিকেট যদি আপোনালোকৰ আছে, যদি আপোনালোকে ডিচেবিলিটি চাৰ্টিফিকেট প্ৰভাইড কৰিছিলে ফৰ্ম ফিল আপৰ টাইমত, তেতিয়া আপোনালোকে তাত প্ৰডিউচ কৰিব লাগিব। সেইমতে EWS চাৰ্টিফিকেটো হ'ব। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট এইটো সকলোকে লাগিব। কম্পিউটাৰ প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট, যি পষ্টৰ কাৰণে কম্পিউটাৰ প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট বিচাৰিছিলে তো লাগিব তেওঁলোকৰ কাৰণে। আৰু প্ৰুফ অফ প্ৰেজেণ্ট এড্ৰেছ এইটো আপোনালোকক লাগিব। আধাৰ কাৰ্ডখনে আপোনালোকৰ প্ৰুফ অফ প্ৰেজেণ্ট এড্ৰেছ হৈ যাব। এইটো অল একাডেমিক কোৱালিফিকেশ্যন চাৰ্টিফিকেট ছাবমিটেড ডিউৰিং দি এপ্লিকেশ্যন প্ৰচেছ, এইখিনি কৈছে। আৰু এনি আদাৰ ৰিলেভেণ্ট ডকুমেণ্টছ এক্সাম্পল এক্স ছাৰ্ভিচমেন চাৰ্টিফিকেট, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, কম্পিউটাৰ প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট ইফ এপ্লিকেবল, যদি আপোনালোকৰ এইখিনি এক্স ছাৰ্ভিচমেন চাৰ্টিফিকেট আপোনালোকৰ আছে আৰু আপোনালোকে সেইমতে অনলাইন এপ্লিকেশ্যন কৰিছিলে তেতিয়া লাগিব। এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি আপোনালোকক বিচাৰিছিলে পষ্টটোৰ এগেইনষ্টত তেতিয়া আপোনালোকক লাগিব। আৰু কম্পিউটাৰ প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট যেনে ধৰি লওক LDA কাৰণেতো লাগেই, জুনিয়ৰ এছিষ্টেণ্ট যিটো হয় সেইটো কাৰণেতো লাগেই, তাৰ কাৰণে আপোনালোকে কম্পিউটাৰ প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট তাত লাগিব। আৰু কৈছে 2 ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ সেয়া বিচাৰিছে। 1 কমপ্লিট ছেট অফ ছেল্ফ এটেষ্টেড ফটো কপিজ অফ অল দি এবভ ডকুমেণ্টছ এজ এপ্লিকেবল টু দেম টু বি ছাবমিটেড এট দি টাইম অফ ভেৰিফিকেশ্যন। আপোনালোকৰ যি ডকুমেণ্টছ, যি পষ্টৰ কাৰণে যি ডকুমেণ্টছ দৰকাৰ আছিলে সেই ডকুমেণ্টছসমূহ আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ টাইমত এটা ছেট তাত আপোনালোকে জমা দিব লাগিব। আৰু ইয়াত আপোনালোকৰ হেল্পলাইন নাম্বাৰ দিছে, এইটো চাই লওক। এটা এইটো আপোনালোকে ফোন কৰি সুধি ল'ব পাৰিব। আজিলৈ এইকেইখনেই আছিলে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ নটিচ। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। নেক্সট যি নটিচ আহিব সেইমতে মই আপোনালোকক প্ৰভাইড কৰি যাম। ধন্যবাদ।